আপোনালোকে দেখি আছে চুঙা পিঠা এনেকৈ চুঙা পিঠা ভৰাই প্ৰথমতে বাঁহবিলাক চুটুকৈ কাটি এনেকৈ চুঙা পিঠা বনি চাউল যিটো বৰা চাউল বুলি কোৱা হয়, বৰা চাউলটো এনেকৈ সৰিয়াত ডাঙৰ বাচনত দিনৰ পৰা তিয়াই থোৱা হয় আৰু এনেকৈ চুঙা পিঠা খোৱা হয়। দেখিছে চুঙা পিঠা ভৰোৱাৰ নিয়ম এনেকৈ চৰিয়াত চুঙাবিলাক খোৱা হয়। তাৰপিছত এনেকুৱা দীঘল দীঘল বাঁহত চুঙা পিঠাবিলাক ভৰোৱা হয়। কি কৰি আছা? আনি আছা না? চাই অলপ লাগি আছে হ'লেও আপুনি খাব পাৰে। চাই কিনে আপুনি এইখিনি ধাৰ পাইছে এইখিনি
তা বহিব পিছে